নমস্কাৰ সকলোকে মই নাৰিকা গোহাঁই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্যটা ব্লগলৈ আশা কৰিছোঁ চাই ভাল পাব আৰু যদিহে আপোনালোকৰ চাই ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব কাৰণ আপোনালোকে লাইক আৰু কমেণ্ট কৰিলেহে মই গম পাওঁ যে আপোনালোকেনো ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আৰু ক'ৰ পৰানো চাই আছে তো বলক আৰু এতিয়া বেটিহঁতে আমাৰ বাহিৰত খেলি আছে আৰু ভাবিলোঁ যে আপোনালোকক অকণমান দেখাওঁ তো বলক এনজয় কৰোঁ চলো মই ভাবিছিলোঁ যে বাহিৰত বেটিহঁতে খেলি আছে বুলি আৰু ইয়াত দেখিলোঁ যে বেটিহঁতে মোবাইলত গান বজাই নাচিহে আছে তো আপোনালোকে অকণমান চাই এনজয় কৰক পথাৰত মনিতিৰহে দৈ খালে বাই থাকিলে খালি দমৰালৈ চাজিব যাবানে মনিতিৰহে দৈ লাউনি উঠোতে মিচিকিয়া হাগিলৈ তোমাৰে ঐ কাৰণে মৰমোৱা চুতীয়া তোমাৰে ঐ কাৰণে মৰমোৱা চুতীয়া মই সঁচাকৈ সুধিছোঁ মনিতিৰহে দৈ যাবানে যোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ আৰু এতিয়া মই বনাই আছোঁ ৰুটি মানে আমি 10:30 মান বজাত ভাত খালোঁ তাৰপাছত এতিয়াতো বেটিৰ ভোক লাগিছে তো ভাবিলোঁ যে বেটিক ৰুটি বনাই দিওঁ আৰু লগতে ময়ো চাহ একাপ খাই লওঁ আৰু এতিয়া টাইম হৈ গৈছে 2:46 তো এতিয়া মই বেটিৰ কাৰণে ৰুটি বনাই আছোঁ আৰু নিজেও চাহ খাম তো আপোনালোকে চাই থাকিব টা মাৰি থৈছোঁ আৰু এফালে ৰুটি বেলি আছোঁ এফালে পুৰি আছোঁ এফালে পুৰা হৈ গ'ল আমি এতিয়া চাহ খাম বনাই দিছোঁ মই বেটিৰ কাৰণে এটা কণী বনাই দিছোঁ কাৰণ তাই জাম আছে জাম নাখাওঁ বুলি কৈছে তো সেইটো কাৰণে তাই খাবৰ কাৰণে মই আকৌ কণী এটা ভাজি দিছোঁ তো খাই লওক তাৰপিছত আপোনালোকক দেখাই আছোঁ এয়া বেটিৰ খানা ৰেডি বেটিৰ কাৰণে লৈ আহিছোঁ মই লোৱা এইখিনি হৈ গ'ল বেটিৰ বালপোচ এইটো কুহুমীয়া গৰম পানী আৰু এফালে বেটিয়ে খোৱা ষ্টাৰ্ট দি দিলে খাইছা কি খাইছা কণীৰ লগত কি ভালকৈ কৈ দিয়াচোন কি খাইছা কোনখিনি মিঠা আচাৰ অঁ আৰু সেইটো গৰম পানী এতিয়া খাই লওঁ দেই কৈ দিয়া বাই বাই কৈ দিয়া এইফালে বেটিক খাবলৈ দি এফালে মই মোৰ কাৰণে চাহ বনাই আছোঁ তো এয়া ইলাচি দিলোঁ একদম ধুনীয়াকৈ এইটোপা গাখীৰ চাহ বনাই খাম আৰু এয়া দিছোঁ চাহপাত তো দেখাই আছোঁ আপোনালোকক ৰেডি হোৱাৰ পিছত ঠিক আছে আৰু এয়া মোৰ খানা মোৰ চাহো ৰেডি হৈ গ'ল তো মই এতিয়া খাই লওঁ আৰু আমি খাই বৈ আহি এয়া মোৰ পিঠিত উঠি আছে এয়া এয়া খেলি আছোঁ এতিয়া আমি দুজনী অকণমান খেলি লওঁ তাৰপিছত আমি অকণমান দেই মই ঘোঁৰা আৰু বেটি কি মানুহ মই ঘোঁৰা হেনো আৰু বেটি
মানুহ বোলে মই জন্তু ইয়াক এতিয়া উঠাব লাগিব ফুৰাব লাগিব এতিয়া মই বেটিক ফুৰাব লাগিব কেনেকৈ বেটি ভয় লাগিছে নেকি ঘোঁৰা পেটীত উঠিবলৈ নাই লগা ধুমকৈ বইলে ঘোঁৰা ওলাব হাতী ওলাব পিঠি চব ওলাব মাৰ পিঠি কি হ'ব বেটি মাৰ পিঠি দুখ পাব ঘোঁৰা চলোৱা মই যদি ঘোঁৰা হয় তুমি চলোৱা সেইটোৱেতো কথা ঘোঁৰাটো যেনিবা গাধা তেতিয়া তুমি চলোৱা নাই ঘোঁৰা যাব মন নাই ঘোঁৰা ভাগৰিলে এতিয়া তুমি চলোৱা ঘোঁৰা ভাগৰিলে তুমি চলোৱা সুধি থাকা তুমি আপুনি আমাৰ পাপা ক'ত আছে পাপা টিলিঙা মন্দিৰ আছে নেকি পাপা ক'ত গৈছে এই কিনো মিছা কথা কোৱা সঁচা কথা আপোনালোকক বস্তু এটা দেখাম দেই মই ৰ'ব ট্ৰেভেলাৰ চাবলৈ নাপায় ফেচ পাতি হৈ আছে দেখা নাই মুখখন ট্ৰেভেলাৰ নয়ন চাব নাই পোৱা বোলে মোবাইলত অকল ট্ৰেভেলাৰ নয়ন মনোজ ভাই কস্তুৰী জোন এইকেইটা মানে ডেইলি লাগিবই সেইকেইটা ডেইলি চাবই মানে নহ'লে ঘৰত একদম হুলস্থুল ডেইলি ব্লগ ডেইলি চাবই লাগিব তাহাঁতৰ আজি বাই বাই এইটো দেখাই লওঁ ট্ৰেভেলাৰ নয়ন চাম বুলি কৈ আছে ৰাতিপুৱা মনোজ ভাই ভিডিঅ' চালে তাৰপাছত এতিয়া ট্ৰেভেলাৰ নয়ন চাই বোলে তো এইটো ভিডিঅ' দেখাই লওঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ এয়াই দেখালোঁ আপোনালোকক তো বাই বাই যদি ভাল লাগে তেতিয়া লাইক আৰু কমেণ্ট কৰি দিব